কাৰণে। গুড মৰ্ণিং সকলোকে। এতিয়া সময় হৈছে ৰাতিপুৱা 7টা। মই মৰিয়নিলৈ গৈ আছোঁ, যোৰহাটৰ পৰা, মামাৰ ঘৰৰ পৰা। নমস্কাৰ, মই কস্তুৰী। আপোনালোক সকলোকে মোৰ উন্নতি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকৰ ভালেই, মোৰো ভাল। আজি ভিডিঅ'টোত বাইকৰ ভিডিঅ' নহয়, ট্ৰেইনৰ ভিডিঅ' দেখাম। আচলতে মই ঝাৰখণ্ড গৈ আছোঁ খেলিবৰ কাৰণে। তাৰ গোটেই জাৰ্ণিটো আপোনালোকক দেখাম, চাব। ইফালে বেগ ৰেডি ৱেইট কৰি আছোঁ ট্ৰেইনৰ কাৰণে। লগৰবোৰো আহি পালেহি আৰু আমাৰ ট্ৰেইনো পালেহি। আমাৰ প্ৰথম আছে মৰিয়নিৰ পৰা লামডিঙলৈ, আৰু ট্ৰেইনখন ষ্টাৰ্ট দিলে। আমাৰ ট্ৰেইন ষ্টাৰ্ট হৈ গ'ল, লগৰবোৰো শুলে। পাহাৰৰ মাজে মাজে আমি লামডিং পালোহি। লামডিঙত 3টামান বজাত পালোহি। ইয়াৰ পৰা আকৌ পাকুৰলৈ ট্ৰেইন 6:30 বজাত আছে। তাকে অলপ দেৰি ৰখিব লাগিব, 3.5 ঘণ্টা। তাৰ মাজতে আমি ভাত খাব গ'লোঁ, সেইটো ভিডিঅ' কৰিব পাহৰি গ'লোঁ। আৰু এইফালে 15 আগষ্ট বুলি কুকুৰ এটা চেকিং কৰি আছিলে। আমাৰ ট্ৰেইন পালেহি লামডিঙৰ পৰা পাকুৰলৈ, যোনখন। আমি পাকুৰত 1:30মান বজাত পামগৈ কাইলৈ। এতিয়া 6:30 বজাত উঠি হাই কোৱা, হাই কোৱা। এইটো মোৰ চিট। এতিয়া আমি আছোঁ লামডিঙত, পাকুৰলৈ গৈ আছোঁ। ট্ৰেইনটো চেঞ্জ কৰিলোঁ। মাত একো শুনি নাই পোৱা চাগে, ফেন চলি আছে। মই একেবাৰে ওপৰ চিটত, বাকী লগৰবোৰ তলত আছে। এতিয়া শুই যাম আৰু এতিয়া ডাইৰেক্ট পাকুৰৰ পৰা আকৌ চেঞ্জ হ'ব বেলেগ এখন ট্ৰেইনত যাম। 100 টকীয়া ফ্ৰাইড ৰাইচখিনি এনেকুৱা ঘাটিয়া, লাইফত এনেকুৱা ঘাটিয়া খোৱা নাই নেকি। কচমছে মই একদম ভালকৈ বনাব জানো, চাগে নহয় জানোৱেই, এনেকুৱা বেয়া। দোকানখনত এবাৰ খোৱাৰ পিছত আৰু নেক্সট টাইম মানুহে নাখায়হি চাগে দেই। এতিয়া খাই বৈ হৈ গ'ল। খোৱাৰ পিছত তামোল খাব লাগে ন, আয়ে মোক দি পঠিয়াইছে, দেখাই আছোঁ ৰ'ব ক'ত আছে। বেগটোত ঢেৰ কিবা কিবি আছে, কিন্তু এইটো তামোলৰ টুকুৰা খুলি লওঁ। এতিয়া আমি শুব লৈছোঁ চবেই। গুড মৰ্ণিং। এতিয়া পালোহি নিউ জলপাইগুৰি। ব্ৰাছ কৰি লৈছোঁ। ইয়াৰ পৰা পাকুৰ 1:30মান বজাত পামগৈ। এতিয়া 7:44 হৈছে, নিউ জলপাইগুৰি। এইফালে ইমানেই আম গছ আছে, পথাৰৰ মাজতো আম গছ। এতিয়া সময় হৈছে 1:30। আমি পাকুৰ পালোহি। ইয়াত বহুত টাইম ৰখিব লাগিব। পাকুৰৰ পৰা ৰাঞ্চীলৈকে ট্ৰেইনখন 10:30 বজাত আছে ৰাতি। ভাত খাবলৈ হোটেল বিচাৰি আহিছোঁ। ইয়াতে এখন পালোঁ, 45 টকীয়া ভাত খাবলৈ আহিছোঁ। ৰাতিপুৱা কালিয়ে ফ্ৰাইড ৰাইচখিনি খোৱা আৰু খোৱা নাই। ষ্টেচনতে বহি টাইম পাছ কৰি আছোঁ, ওলাই আহিছোঁ। 10:30 আকৌ ট্ৰেইন আছে ৰাঞ্চীলৈকে। এতিয়া এনেই চাহ খাবলৈ ওলাই আহিছোঁ। আমাৰ ৰাঞ্চীলৈ যোৱা ট্ৰেইন আহি গ'ল। মিছা কটা बोलता है।
পামগৈ, বেছি দূৰ নাই। এইফালে একদম পাহাৰৰ মাজে মাজে গৈ আছে। স্পীডত আহিছে কাৰণে এইবোৰ ভালকৈ দেখা নাই। ৰাঞ্চি পালোহি। ইয়াৰ পৰা ষ্টেডিয়ামলৈকে নিবলৈ বাছ আহি আছে, ৱেইট কৰি আছোঁ আমি। এইবোৰ টিমমেট বৰষা। ঝাৰখণ্ডৰ এই ভিডিঅ'টো মই চেল্ফি কেমেৰাত কৰিছোঁ। বেক কেমেৰাত কৰিবলৈ অকণমান আনকমফৰ্টেবল ফিল কৰোঁ, তো অকণমান বেলেগ পাব। ৱেইট কৰি আছোঁ। বহুত দিন গা নাই ধোৱা, 13 তাৰিখে অহা, আজি 15 তাৰিখ, গা নাই ধোৱা। গৈ কিনে গা ধুম আৰু অৱস্থা। মইতো একেটা টি চাৰ্টে পিন্ধি আছোঁ। চুলি তুলি নপনীয়াকৈ জাপৰি হৈ আছে অৱস্থা। একেবাৰে ঘৰতে ফণিয়াই তাৰপৰা ফণিওৱা নাই। এতিয়া গৈ কেনে ষ্টেডিয়ামতে থাকিব দিব চাগে। তাত গৈ গা ধুম, চুলি ধুম, কাপোৰ চেঞ্জ কৰিব, মেকআপ চফা লাগিব। আমি এতিয়া ষ্টেচনৰ পিছফালে আহিলোঁ, বাছখন আহিলে ষ্টেডিয়ামলৈকে লৈ গৈছে। গেটখন চাওকচোন, ইমান ডাঙৰ। গোটেই কেম্পাছটো বহুত ডাঙৰ হয়। আপোনালোকক বেলেগ এটা ভিডিঅ'ত দেখাম, আজি এনেই বাছৰ পৰাই দেখাইছোঁ। আজিৰ ভিডিঅ'টো ইয়াতে সামৰিছোঁ। ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আৰু গোটেই কেম্পাছৰ ভিডিঅ'টো মই পিছত দিম। আজিলৈ বাই।